পগলা মানুহ সকলোৱে কয় মই হেনো এটা পগলা মানুহ। মোৰ কোনো অবজেকশ্যন নাই, কওক কোনে কয় মোক পগলা। হ'ব বাৰু মই পগলা, স্বাৰ্থপৰটো নহয়, নিস্বাৰ্থ পগলা মই। সুধিছেনে কোনোবাই কেতিয়াবা কি কাৰণে মই পগলা হলো? নাই নাই, কাৰো সুধিবলৈ সময় নাই। সকলোৱে খালি বদনাম দিবহে জানে। আবে ধিক্কাৰ চালে এই মানৱ জীৱন, জীৱ শ্ৰেষ্ঠ হেনো মানৱ জীৱন। জীৱ শ্ৰেষ্ঠ সকলোবোৰ কোৱাৰ কথা। জীৱ শ্ৰেষ্ঠৰ মানুহৰ জ্ঞান যিমান আছে তাতকৈ বেছি জ্ঞান এটা জন্তুৰ থাকে। এটা পোহনীয়া কুকুৰে সদায় মালিকৰ নিমখৰ মূল্য আদায় কৰে, কিন্তু এটা মানুহক যদি খুৱাই পিন্ধাই ডাঙৰ দীঘল কৰা হয়, ডাঙৰ হৈ ওলোটাই সি মালিকৰ বুকুতেই আঘাত কৰে। তথাপিও নাম দিয়া হয় জীৱশ্ৰেষ্ঠ মানৱ জাতি। আৰু কিমান দিন পগলা মানুহ হৈ অনাই বনাই ঘূৰি ফুৰিব লাগে। জীৱশ্ৰেষ্ঠ মানৱ জাতি মুখাভিনা ভদ্ৰ হৈ আৰু কিমান দিন ভাগৰুৱা আদি মন লৈ ঘূৰি ফুৰিছো পগলাৰ দৰে, কাৰোবাৰ সঁচা মৰম বিচাৰি, যাক মই হৃদয়ৰ গভীৰতাৰে ভাল পাইছো, যিয়ে মোক আজি পগলা মানুহ হিচাপে পৰিচয় দি সঁচাকৈ হৃদয় যেতিয়া ভাগে তাতকৈ আৰু দুখৰ কথা কিবা হ'ব পাৰে জানো? আজি মই পগলা জীৱশ্ৰেষ্ঠ মানুহে দিয়া পৰিচয় হৈ জীয়াই আছো। পগলা মানুহ, হয় পগলা মানুহ। জীৱশ্ৰেষ্ঠ পগলা মানুহ মই।